আজি হৈ গ'ল 31 ডিচেম্বৰ অৰ্থাৎ বছৰৰ শেষৰটো দিন আৰু শেষৰটো দিনত আমি লগে ভাগে এসাঁজ খাইছোঁ আৰু এয়া বাইদেৱে অকণমান যোগাৰ দি আছে আৰু এয়া বাইদেউৰ ল'ৰা আৰু বোৱাৰী হয় চিকেন বনাই আছে আৰু মইও আছোঁ লগতে এয়া দেখিছেনে আৰু সকলোৰে ভালে যাওক অনাগত বছৰৰ প্ৰতিটো দিনেই সকলোৰে ভাল হওক মংগলময় হওক তাৰে কামনা কৰিছোঁ আৰু সেই আশাৰে মই আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া এতিয়া চব্জি বনাবলৈ লৈছে চিকেন হৈ গ'ল আৰু এই চব্জিখনক লাউৰা চব্জি বুলি কয় আৰু ইয়াতে মানে সব চব্জি মিক্স কৰি দিয়া হয় সব চব্জি সব এভৰিথিং মিক্স কৰি বনায় আৰু চব্জিখন খাবলৈ খুবেই সোৱাদ হয় আচলতে মই আগতে খোৱা নাছিলোঁ কিন্তু এতিয়া ইয়াত খাইছোঁ কেইবাবাৰো খাইছোঁ ভাল লাগে খাই আৰু এয়া বনাই আছে গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাব কেনেকুৱা লাগিলে দাইল আগতে বনোৱা হৈ গ'ল আৰু এয়া চব্জি হওঁ এয়া কুকাৰত ভাত পাতি দিয়া হৈছে আৰু এতিয়া অকণমান ডান্স চলি আছে বিহু চলিলে আৰু এতিয়া এয়া চলি আছে হাৰিয়ানী ডান্স চবেই সহযোগ কৰি আছে ফূৰ্তি ভাল লাগিলে এনেকৈ হাঁহি ফূৰ্তি কৰি এসাঁজ খাই সঁচাকৈ খুব ভাল লাগে কিয়নো ব্যস্ততা সকলোৰে থাকে ব্যস্ততাৰ পৰা আঁতৰি যদি অকণমান ফূৰ্তি কৰিব পৰা যায় মনৰ পৰা সেইটোৱে বহুত মানে ফ্ৰেছ কৰি দিয়ে আচলতে আৰু সেয়াই লগে ভাগে এসাঁজ খাব লাগে নতুন বছৰ বুলি হওক বা বিহু বুলি হওক এনেকৈ মানুহৰ মাজত মিলা প্ৰীতিটো থাকে চাবলৈ গ'লে সেয়াই আৰু এয়া সকলোৱে খুব ফূৰ্তি কৰিছে সেইদিনাখন ময়ো অকণমান নাচিছিলোঁ কিন্তু ধৰিবহে নোৱাৰিলোঁ এইফালে আমাৰ ময়ো সেইদিনা খুবেই ফূৰ্তি কৰিলোঁ নিউ ইয়েৰ ভালদৰে মনালে মানে 31st লাষ্ট আৰু নিউ ইয়েৰ একদম পূৰা ফূৰ্তি তাইৰ কিন্তু এইজনী দেখিছেনে বাৰু কি যে হ'ব আৰু এয়া কেক আহি গ'ল হেপ্পী নিউ ইয়েৰৰ বাচ্চাবিলাকৰো কি যে ফূৰ্তি খুব মস্তি কৰিছে মিহু আৰু এইজনী পঞ্চি লিচু চবে মানে নিজে এক্সট্ৰা ফূৰ্তি কৰিছে আৰু সিহঁতি আৰু এইফালে কেকটো চাওকচোন কেকটো সঁচাকৈ বহুত ধুনীয়া হৈছিলে খাবলৈও খুব টেষ্টি হৈছিলে এইটো কেকটো বহুত ধুনীয়া লাগিছে ন চিম্পুল আৰু মানে একদম গৰ্জিয়াছ ধুনীয়া লাগিছে सारे बच्चे हाथ में पकड़ो सारे बच्चे সেইটো এটা ৰেচিপি তৈয়াৰ হৈ আছে গৰৈ মাছৰ পুৰা পিটিকা মাছ পুৰি আছে দাদাই আৰু আচলতে মাছ পুৰা পিটিকা আৰু কোনে ভাল নাপায় ন সকলোৱে ভাল পায় চাগে কোনোবা আছে নেকি বা পুৰা পিটিকা বেয়া পোৱা কিন্তু মই হ'লে খুব ভাল পাওঁ মোৰ হাজবেণ্ডেও খুব ভাল পায় আৰু খুব টেষ্টি লাগে খাই সেয়া সময়ো হৈছে লাষ্টত বনাই আমি 1 জানুৱাৰীৰ দিনা খাইছোঁ সেয়া এয়া প্ৰথমতে টিকলু বাচ্চাকেইটা বহিছে আৰু খাবলৈ আমাৰ মিহিৰৰ ফ্ৰেণ্ড আৰু এইফালে স্নেহিল আৰু স্নেহিকা এয়া চব খোৱাত ব্যস্ত আৰু ময়ো খাবলৈ বহি দিলোঁ বাইদেউসকলে নৰংগে আৰু কিয়নো মই অকণমান কান্দা আৰম্ভ কৰিছে তাইৰ চাগে আকৌ টোপনি আহিছে গতিকে পটাপট খাই লৈ গুচি আহিলোঁ
আৰু গতিকে ইমানেই মেমৰি ৰাখিলোঁ আৰু সকলোকে ধন্যবাদ সকলোৱে শেষলৈকে চোৱাৰ বাবে আৰু সকলোৰে বছৰটো ভাল হওক শুভ হওক মংগলময় হওক